নমস্কাৰ আসাম টেটৰ বাবে বিশেষকৈ আপাৰ প্ৰাইমাৰী টেটৰ বাবে ইকনমিক্সৰ দৰকাৰী প্ৰশ্ন আমি আলোচনা কৰি আছোঁ আৰু আজিৰ এই ভিডিঅ'টিত আমি ৰিসোৰ্সেস নেচাৰেল ৰিসোৰ্সেস আৰু হিউম্যান ৰিসোৰ্সেস এই টপিকৰ ওপৰত সম্ভাৱ্য প্ৰশ্নবোৰ আজি আমি আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্ন আমি লাষ্ট ভিডিঅ'টিত মুঠ 21টা প্ৰশ্ন আলোচনা কৰিছিলোঁ। আজি তাৰ পিছৰখিনি কোনজন ভাৰতীয়ই কল্যাণকামী অৰ্থনীতিৰ ক্ষেত্ৰত ওয়েলফেয়াৰ ইকনমিক্স নোবেল পুৰস্কাৰ লাভ কৰিছিল। কল্যাণকামী অৰ্থনীতিৰ ক্ষেত্ৰত নোবেল পুৰস্কাৰ লাভ কৰা ভাৰতীয় অৰ্থনীতিবিদ আছিল অমৰ্ত্য সেন। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত শিক্ষিতৰ হাৰ কিমান? 74.04%। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতত শিক্ষিতৰ হাৰ। শিক্ষিতৰ হাৰ সৰ্বাধিক থকা ভাৰতৰ ৰাজ্য কোনখন? কেৰালাত শিক্ষিতৰ হাৰ সৰ্বাধিক আৰু কেৰালা ৰাজ্যত শিক্ষিতৰ হাৰ হৈছে 93.91% আৰু ভাৰতৰ ভিতৰতে শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মিজোৰাম। 25 নম্বৰ প্ৰশ্ন শিক্ষিতৰ হাৰ সৰ্বনিম্ন থকা ভাৰতৰ ৰাজ্য কোনখন? বিহাৰত শিক্ষিতৰ হাৰ সৰ্বনিম্ন আৰু 63.82% হৈছে বিহাৰ ৰাজ্যৰ শিক্ষিতৰ হাৰ। মানৱ সম্পদ উন্নয়নৰ প্ৰধান সূচকবোৰ কি কি? হিউম্যান ৰিসোৰ্স ডেভেলপমেন্ট ইন্ডেক্স। মানৱ সম্পদ উন্নয়নৰ প্ৰধান সূচকবোৰ তিনিটা আৰু এইবোৰ হৈছে প্ৰত্যাশিত জীৱনকাল, শিক্ষাৰ আহৰণ, জীৱন ধাৰণৰ মান। প্ৰত্যাশিত জীৱনকাল মানে হৈছে কোনো মানুহে কিমান সময়লৈকে জীয়াই থাকিব পাৰে তাৰ সম্ভাৱ্য বয়স। শিক্ষাৰ আহৰণ মানে হৈছে মানুহে কিমান পৰিমাণে শিক্ষাৰ আহৰণ কৰিব পাৰিছে বা শিক্ষিতৰ হাৰ কিমান। জীৱন ধাৰণৰ মান মানে হৈছে যে কোনো দেশৰ জনসাধাৰণৰ আৰ্থ সামাজিক অৱস্থাৰ কিমান উন্নতি হৈছে সেইখিনি। 27 নম্বৰ প্ৰশ্ন ইউনেস্কোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইউনেস্কোৰ প্ৰধান কাৰ্যালয় অৱস্থিত ফ্ৰান্সৰ ৰাজধানী পেৰিছত আৰু ইউনেস্কো মানে হৈছে আন্তঃৰাষ্ট্ৰীয় শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা বা ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। আৰু ইউনেস্কোই কি কৰে যে পৃথিৱীৰ বিভিন্ন দেশৰ মানুহৰ মাজত শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক বিনিময়ৰ বাবে ইউনেস্কোই কাম কৰে। ইউনিচেফৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? ইউনিচেফৰ প্ৰধান কাৰ্যালয় অৱস্থিত নিউয়ৰ্ক চহৰত। ইউনিচেফ মানে হৈছে আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰী পুঞ্জি বা ইউনাইটেড নেশ্যনছ অফ ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড। আৰু ইউনেস্কোই কি কৰে যে বিশেষকৈ দুখীয়া দেশৰ শিশুসকলৰ যত্নৰ বাবে সিহঁতৰ স্বাস্থ্যৰ বাবে সিহঁতৰ জনস্বাস্থ্যৰ উন্নতিৰ বাবে ইউনিচেফে কাম কৰে। হুৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? হু মানে হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বা বিশ্ব স্বাস্থ্য সংস্থা আৰু হুৰ প্ৰধান কাৰ্যালয় অৱস্থিত জেনেভাত। আৰু এই হুৱে কি কৰে যে বিশেষকৈ দুখীয়া দেশৰ পিছপৰা দেশৰ শিশুসকলৰ বা সকলো ধৰণৰ জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতিৰ বাবে কাম কৰে। উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা চমুকৈ নেটভি কেতিয়া গঠন কৰা হৈছিল? উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড গঠন কৰা হৈছিল 1995 চনত আৰু ইয়াৰ প্ৰধান কাৰ্যালয় গুৱাহাটীত অৱস্থিত। আৰু এই নেটভিয়ে কি কৰে যে উত্তৰ পূৰ্বাঞ্চলত যিবোৰ ক্ষুদ্ৰ উদ্যোগ আছে সেইবোৰক নেটভিয়ে আৰ্থিক ক্ষেত্ৰত সহায় আগবঢ়ায়। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থৰ লিখক কোন আছিল? পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এই গ্ৰন্থখন লিখিছিল দাদাভাই নৌৰোজীয়ে আৰু দাদাভাই নৌৰোজীক গ্ৰাণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলিও জনা যায়। দাদাভাই নৌৰোজী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কালৰ নেতা আৰু এই গ্ৰন্থখনত দাদাভাই নৌৰোজীয়ে লিখিছিল যে ব্ৰিটিছসকলে কেনেকৈ ভাৰতৰ ওপৰত শোষণ কৰিছে আৰু ভাৰতৰ সম্পদৰ ৰপ্তানি কৰিছে ইংলেণ্ডলৈ। ভাৰতৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য কোনখন? উত্তৰ প্ৰদেশৰ জনসংখ্যা সৰ্বাধিক ভাৰতৰ ভিতৰতে। ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা ঘনত্ব থকা ৰাজ্য কোনখন? পশ্চিমবংগৰ জনসংখ্যা ঘনত্ব সৰ্বাধিক 1029 জন প্ৰতি বৰ্গ কিলোমিটাৰত।
ভাৰতবৰ্ষৰ সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা ৰাজ্য কোনখন? অৰুণাচল প্ৰদেশ। প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন। ভাৰতবৰ্ষৰ লিংগ অনুপাত কিমান? লিংগ অনুপাত মানে হৈছে প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা, আৰু ভাৰতবৰ্ষৰ লিংগ অনুপাত হৈছে 940 প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ লিংগ অনুপাত সৰ্বাধিক আৰু কোনখন ৰাজ্যৰ লিংগ অনুপাত সৰ্বনিম্ন? কেৰেলাত সৰ্বাধিক আছে লিংগ অনুপাত আৰু হাৰিয়ানাত সৰ্বনিম্ন আছে। ভাৰতবৰ্ষৰ ৰাজ্য কেৰেলাত লিংগ অনুপাত আছে 1084 জন, অৰ্থাৎ প্ৰতি 1000 পুৰুষৰ বিপৰীতে কেৰেলা ৰাজ্যত মহিলাৰ সংখ্যা হৈছে 1084 আৰু হাৰিয়ানাত প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 877। আগবাঢ়িছোঁ। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? 397 জন প্ৰতি বৰ্গ কিলোমিটাৰত। অসমৰ সৰ্বাধিক আৰু সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলা দুখনৰ নাম লিখা। অসমৰ ভিতৰতে সৰ্বাধিক জনসংখ্যা ঘনত্ব থকা জিলা হৈছে কামৰূপ মহানগৰ, আৰু ডিমা হাছাও জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন অসমৰ ভিতৰত। নীতি আয়োগ কেতিয়া গঠন কৰা হয়? নীতি আয়োগ গঠন কৰা হয় 2015 চনৰ 1 জানুৱাৰীৰ দিনা। 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰ গঠন হৈছিল, তেতিয়াই মোদী চৰকাৰে ঘোষণা কৰিছিল যে এতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰা হ'ব, আৰু সেইমতেই 2015 চনৰ 1 জানুৱাৰীৰ দিনা নীতি আয়োগ গঠন কৰা হয়। নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ। উদাৰীকৰণ কি? দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণেই হৈছে উদাৰীকৰণ। বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? 15 মাৰ্চ তাৰিখে পালন কৰা হয় বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। গ্ৰাহক সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হয়? 1986 চনৰ 24 ডিচেম্বৰৰ দিনা প্ৰৱৰ্তন কৰা হয় গ্ৰাহক সুৰক্ষা আইন। ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰা হয় 24 ডিচেম্বৰ তাৰিখে, অৰ্থাৎ গ্ৰাহক সুৰক্ষা আইন যেতিয়া প্ৰৱৰ্তন কৰা হয় সেই দিনাখনেই ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে প্ৰতি বছৰে পালন কৰা হয়। গতিকে এইবোৰ আছিল ইকনমিক্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপাৰ প্ৰাইমাৰী টেটৰ বাবে এইবোৰ দৰকাৰী। আমি পৰৱৰ্তী সময়ত জিঅ'গ্ৰাফী ভূগোলৰ ওপৰত আমি আলোচনা কৰিম। আমি এতিয়ালৈকে জিঅ'গ্ৰাফীৰ একো প্ৰশ্ন আলোচনা কৰা নাই। তেন্তে আজিৰ বাবে ইমানেই। ধন্যবাদ।